নমস্কাৰ মোৰ কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মটন গ্ৰেভি ৰেচিপি লৈ আহিছো আহকচোন ৰেচিপিলৈ আগবাঢ়ো মটন গ্ৰেভি বনাবৰ কাৰণে মই ইয়াতে হাফ কিলো মটন লৈছো এতিয়া মই এইখিনি প্ৰথমতে প্ৰেছাৰত বইল হ'ব দিম বইল হ'বৰ টাইমত মই ইয়াতে নিমখ দিম অকমান ধনিয়াৰ গুৰি জিৰাৰ গুৰি দালচিনি ইলাইচি এটা তেজপাত আৰু এটা শুকান জলকীয়া আৰু অকমান পানী দিম আৰু মিঠাতেল অকমান দি পেলাই মই 5-6টা হুইসেল মাৰিম মই এতিয়া এটা প্ৰেছাৰ কুকাৰ লৈছো তাত মই মটন খিনি দিম যিখিনি মছলা লৈছো সেইখিনি দিম এতিয়া মই ইয়াত অকমান মাষ্টাৰ্ড অইল দিম 2 টেবুল চামুচ দিম আৰু জোখমতে পানী দিম আপোনালোকে কিমানখিনি গ্ৰেভি বনাব সেই হিচাপত আপোনালোকে পানী দিব মই মটন যিমান আছে সিমানখিনি পানী দিছো এতিয়া ফুল ফ্লেমত মই 5-6টা সিটি মাৰিব দিম এতিয়া মই ইয়াতে 3টা আলু কাটি লৈছো বিলাহী এটা কুটি লৈছো 4টা পিয়াজ লৈছো ডাঙৰ 2টা কুটি লৈছো আৰু 2টা মই গ্ৰেট কৰি লৈছো পেষ্ট কৰিলে পানী হয় মই একানে গ্ৰেট কৰি লওঁ সদায় মাছ মাংস বনাওতে আৰু ইয়াতে আদা নহৰু পেষ্ট অকমান আৰু এইফালে অলপমান গুড়া মছলা লৈছো ইয়াতে চেনি লৈছো চেনিটো হল মই যেতিয়া তেল দি পিয়াজটো ভাজিম তেতিয়া অকমান স্লাইট চেনি দিম কাৰণ ৰংটো বৰ ধুনিয়া হয় নে কৰিলে এতিয়া সব মই ঘৰুৱা মছলা লৈছো মই ঘৰত বনাইছো তো ধনিয়া পাউডাৰ ব্ল্যাক পেপাৰ ৰেড চিলি পাউডাৰ নিমখটো আপোনাৰ তাতেও মই দিছো আপোনালোকে নিমখটো জানি বুজি দিব আৰু জিৰা পাউডাৰ তেল গৰম হৈ গৈছে এতিয়া আলুখিনি দিম পিয়াজখিনি ভাজা হৈ গৈছে মোৰ এতিয়া মই প্ৰেছাৰ কুকাৰৰ পৰা মাংসখিনি পানীটো নিদিও মাংসখিনি এখন সৰসেৰে উঠাই মাংসখিনি অকল দিম পানীটো দিলে ভাজা নাযাব ভালকে গতিকে ভালকে প্ৰথমতে মাছ হওক মাংস হওক খুব ধুনীয়াকৈ সুন্দৰকৈ ভাজিলে টেষ্টটো বেছি হয় তো মই ঘূৰি পাইছে এইখনকে মই উঠাই লৈ লৈছো প্ৰথমতে মই ভালকৈ ভাজি লওঁ এতিয়া মাংসৰ পৰা তেল ওলাই আহিছে এতিয়া মই পিয়াজৰ পেষ্ট আদা নহৰুৰ পেষ্ট আলু আৰু বিলাহীখিনি দি আকৌ ভাজিম মাংসৰ পানীটো পেলাই নিদিব যেতিয়া ভজা হ'লে আমি তাৰ পানীখিনি ইয়াতে দি দিম তেতিয়া টেষ্টটো আহিব এতিয়া গুড়া মছলা যিখিনি লৈছিলোঁ গোটেইখিনি দি দিম আপোনালোকে নিমখটো একদম চাই চিন্তি দিব কাৰণ আগতে বইল হোৱাৰ টাইমতো নিমখ দিছিলোঁ তো নিমখটো আপোনালোকে জোখত দি দিব বাকী মছলাখিনি দি দিলোঁ সুন্দৰকৈ ভাজি ল'ম এতিয়া মোৰ মাংস ভজা হৈ গৈছে মাংসৰ পৰা তেলো এৰি দিছে মই এতিয়া বইল কৰা পানী আছিল সেই পানীটো ইয়াত দি দিম আপোনালোকে যদি ভাবে যে আপোনালোকক আকৌ অলপমান গ্ৰেভি লাগিব তেতিয়া আপোনালোকে ইয়াত গৰম পানী দিব ঠাণ্ডা পানী ইউজ নকৰিব ঠাণ্ডা পানী ইউজ কৰিলে টেষ্ট নহয় মোৰ কিন্তু পানী ঠিককৈ হৈছে এতিয়া এইখিনি অকণমান উতলিব দিম কেৰাহীৰ ঢাকনখন লগাই দিম তেতিয়া সোনকালে উতলিব মাংস উতলি আহিছে এতিয়া মই পৰিবেশন কৰিম
মটন গ্ৰেভি ৰেচিপি সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এনেকৈ বনাব আৰু মোৰ লগত শ্বেয়াৰ কৰিব আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যন পাই যাব আজিলৈ আহিছোঁ ধন্যবাদ